নমস্কাৰ বন্ধু বান্ধৱীসকল 4:30 বজাত শুই উঠিয়ে বাহিৰৰ দৃশ্যবোৰ মোৰ মোবাইলত অকণমান বন্দী কৰিলোঁ। সোনকালে গা ধুই আজৰি হ'ব লাগে কিয়নো আজি শ্বুটিঙৰ প্ৰথম দিন। আজি বহুতো কাৰ্যসূচী হাতত আছে। আজিৰ প্ৰথম কাৰ্যসূচী হ'ব বৃক্ষৰোপণ। এটি কদম পুলিৰে আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। কদম পুলিটো ৰোপণ কৰিছে আমাৰ মৰমৰ মণিবৌ, অমিতাভ দা আৰু অংকিতা, লগত সহযোগ কৰিছোঁ মই। কদম পুলিটো ৰোপণ হৈ গ'ল। আমি সকলোৱে এতিয়া ওলাই যাম। ভাইটি গোবিন্দৰ ঘৰত প্ৰথম শ্বুটিং হ'ব। ভাইটি গোবিন্দ তামোলৰ ঘৰত প্ৰথম শ্বুটিং হোৱাৰ আগমুহূৰ্তত অকণমান পূজা পাৰ্বণ কৰিবলৈ লৈছোঁ কিয়নো আমি সকলোৱে শুভ কাম এটা আৰম্ভ কৰাৰ আগে আগে অকণমান ধূপ চাকি জ্বলাই লওঁ। ইয়াত উপস্থিত আছে আমাৰ সকলো অভিনেতা অভিনেত্ৰীৰ লগতে কলা কৌশলীসকল, লগতে গহপুৰীয়াবাসী ৰাইজ আৰু আমাৰ জামুগুৰি পাছালি হাইস্কুলৰ প্ৰধান শিক্ষক, প্ৰাক্তন প্ৰধান শিক্ষক বিপিন চন্দ্ৰ ছাৰ। তো তেখেতেও উপস্থিত আছেহি। আমি সকলোৱে নেদেখাজনৰ ওচৰত ধূপ চাকি জ্বলাই অকণমান প্ৰাৰ্থনা কৰিছোঁ আমাৰ কামবোৰ যাতে ভালে কুশলে হৈ যায়। লগতে আপোনালোকে ৰাইজে অকণমান আশীৰ্বাদ কৰিব যাতে আমি কামবোৰ বৰ ধুনীয়াকৈ নিয়াৰিকৈ ভালকৈ কৰিব পাৰোঁ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ অবিহনে এই যাত্ৰা আমাৰ বাবে অসম্ভৱ। বন্ধু মৃণাল গায়নে প্ৰাক্তন প্ৰধান শিক্ষক বিপিন চন্দ্ৰ ছাৰক এটা নাৰিকল ভাঙি শুভাৰম্ভ কৰিবলৈ অনুৰোধ জনাইছে। ছবি উপহাৰ দিবলৈ গৈ আছোঁ। তাতে আমি এই অঞ্চলত আহি উপস্থিত হৈছোঁহি টিভি চিনে প্ৰডাকশ্যনৰ এজন মুখ্য প্ৰযোজক শ্ৰী দীপক দাস ডাঙৰীয়াৰ এই অঞ্চল গাঁৱৰ অঞ্চল, তেখেতসকলৰ ইয়াতে আমি 4-5 দিন শ্বুটিং কৰিম। তো ৰাইজৰ সহযোগিতা আমাক লাগিবই। গতিকে আজি ইয়াত উপস্থিত আছে এই অঞ্চলৰে বিশিষ্ট শিক্ষক শ্ৰীযুত বিপিন চন্দ্ৰ বৰা। তেখেতক আমি এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। যিহেতু আমাৰ সংস্কৃতিত ডাঙৰক সন্মান জনোৱাৰ এটা পৰম্পৰা থাকে, তাৰ বাবে আমন্ত্ৰিত অতিথি বিপিন ছাৰক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হ'ল। লগতে সমূহ অভিনেতা অভিনেত্ৰীক আৰু কলা কৌশলীসকলকো এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হৈছে। অন্যতম অভিনেত্ৰী পাপৰি বৰা উপস্থিত আছে। তেখেতক এখনি ফুলাম গামোচাৰে অন্যতম অভিনেত্ৰী অংকিতা কাশ্যপ আছে, তেওঁক এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। ইয়াৰ পিছত আমাৰ দুজন মেইন মানুহ চিনেমাখনৰ যোনজনে কাহিনীটো আগবঢ়াইছে, তেওঁ হ'ল ঋতুপ্ৰিয়ম, আৰু মই ওচৰত বিচাৰিছোঁ আৰু ৰুবুল দত্ত পৰিচালক, দুইজনকে চিনাকি কৰি দিছোঁ। ৰুবুল দত্তক এখনি ফুলাম গামোচাৰে আদৰণি জনাব। ঋতুপ্ৰিয়ম ইয়াৰ পিছত আমাৰ অন্যতম এজন পৰিকল্পক আৰু প্ৰযোজক বাবাতু বৰুৱা, তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ প্ৰযোজক দীপক দাসে। এখন গামোচাৰে সম্বৰ্ধনা জনাব ধৰ্মিষ্ঠাই। আৰু লগতে
আমাৰ এই শুভ মুহূৰ্তত নাৰিকল ভাঙিব তেখেতক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ অলপ সহযোগিতা আগবঢ়াব চিনে প্ৰডাকশ্যনৰ লগত জড়িত বিভিন্ন কলা কৌশলীসকল আৰু দীপক দাসৰ পৰিয়ালবৰ্গ আৰু এই মুহূৰ্তত ইয়াত সমবেত হোৱা অঞ্চলৰ বিষ্ণুপুৰবাসী ৰাইজ আজি আমাৰ কাৰণে এটা গৌৰৱৰ কথা যে আমাৰ ইয়াতে বাপুকণৰ বিলৈ বুলি এখন চিত্ৰনাট্য ছবি চিনেমা আজি শুভ মুহূৰ্ত উপনীত হৈছিল আৰু আমাৰ ইতিমধ্যে অভিনেতা অভিনেত্ৰীসকল আহি আমাৰ মাজত পাইছেহি গতিকে সকলোলৈকে মই বিশেষকৈ অভিনেতা অভিনেত্ৰী কলা কৌশলীসকলক এই অঞ্চলৰ এজন জ্যেষ্ঠ নাগৰিক হিচাপে তেখেতসকলক স্বাগতম জনাইছোঁ আৰু ইয়াৰ লগত জড়িত আমাৰ স্ক্ৰিপ্ট ৰাইটাৰৰ পৰা ধৰি সকলোকে টেকনিকেলি যিখন যিসকল আছে সকলোকে মই শ্ৰদ্ধা জনাইছোঁ আৰু বিশেষকৈ এটা কথা আমি সদায় জানো আমাৰ দীপক দাস আমাৰ এই বিষ্ণুপুৰী বৃহত্তৰ অঞ্চলৰ এটা সম্পদ কিন্তু মই যে এনেধৰণে আমাৰ বৃহত্তৰ অঞ্চলবাসী ৰাইজেও যাতে এই চিনেমাখন আপোনালোকে নিজৰ বুলি আত্মীয়তাৰ ভাৱত আপোনালোকে আগুৱাই ল'ব বুলি আশা ৰাখিছোঁ আৰু বহু দীঘলীয়া নকৰোঁ পুনৰবাৰ আপোনালোক সদস্যলৈকে শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু এতিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলৰ মনোবাঞ্ছা ছবিখনে সফলতা কঢ়িয়াই আনক এইখিনি কামনা কৰিয়ে মই চমু দুআষাৰ সামৰণি মাৰিছোঁ দুআষাৰ নমস্কাৰ আমি আগমন বাপুকণৰ বিলৈ তাৰ এটি হ'বলৈ পাই মই নিজকে ধন্য মানিছোঁ বিশেষকৈ মই এই মুহূৰ্তত অসমে ধন্যবাদ দিব লাগিব পাপৰি যে বাপুকণৰ বিলৈ প্ৰিয়মে ৰুবুল দত্ত এজন আমাৰ য়াং জেনেৰেশ্যনৰ খুব দক্ষ ডাইৰেক্টৰ তেওঁ সুপৰিচালনাৰে এই বাপুকণৰ বিলৈ নিশ্চিত ছবি এইবিলাক সফলতা কঢ়িয়াই আনিব বুলি ভাবিছোঁ মই শেষত ইয়াৰ পিছত পাপৰি পৰা জয়জয়তে সমূহ শান্তি দাসকে আদি কৰি আৰু মোৰ লগত থকা মোৰ প্ৰমুখী আৰু অভিনেতা আমাৰ অমিতাভ ৰাজমা ডাঙৰীয়াকে সমৰ্থ কৰি সকলোলৈকে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিহেতু মই কৈছোঁ অভিনেতা চিনিয়ৰ আমাতকৈ বহুত জানে আৰু মোৰো ভাল লাগিছে তেওঁৰ লগত আমি প্ৰথম কাম কৰিছোঁ গতিকে সকলোলৈকে মোৰ সেৱা থাকিলে আৰু বিশেষকৈ ক'ব লাগিব দীপক দাস তেখেতৰ কথা নক'লে আচলতে ভুল হ'ব তেওঁ নামে উপাধিয়ে বেংগলী সকলোৱে বেংগলী সম্প্ৰদায়ৰ কিন্তু তেওঁ হাৰে শিকোটোৱে অসমীয়া তেওঁ আমাৰ অসমীয়াৰ কালচাৰ আমাৰ যিখিনি অসমীয়া ৰীতি নীতি তেওঁ নামতহে বেংগলী মই আকৌ কৈছোঁ কিন্তু তেওঁৰ প্ৰত্যেকটো টু জেড তেওঁ আমাৰ অসমীয়া গোটেই বস্তুখিনি তেওঁ খুব ধুনীয়াকৈ আদৰি লয় কেতিয়াবা কোনোবা সময়ত আমাৰেই ভুল লাগি যায় আমি অসমীয়া নে তেওঁ অসমীয়া আৰু যি নহওক কিন্তু তেওঁ যে ইমান ধুনীয়াকৈ এই প্ৰচেষ্টাটো হাতত লৈছে আৰু কি হয় আমি কথাই যেতিয়া মানে পাতিলোঁ আৰু তেওঁ মানে এছাচেণ্ট আৰু আমি বহি এনেকুৱা এটা চিন্তা চৰ্চা কৰি উলিয়ালোঁ তেতিয়া আমি ভাবিলোঁ যে আমাক এনেকুৱা এখন গাঁও লাগে য'ৰ পৰা নেকি আমি সেই বস্তুটো উলিয়াই আনিব পাৰোঁ আৰু আমি ইমান বিচাৰি পালোহি এই বিষ্ণুপুৰী শান্তিপুৰ গাঁৱত আৰু ইয়াৰ সৌন্দৰ্য ইমানেই ধুনীয়া যেতিয়া আমাৰ ছবিখন আহিব ৰাইজে যেতিয়া দেখিব তেতিয়া নিশ্চয় নুসুধাকৈ নাথাকিব যে আপুনি ইমান ধুনীয়া জেগা এটা ক'ত পালে আৰু সঁচাকৈ গতিকে সকলোলৈকে আকৌ বেছি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে আমাৰ যিখন ছবি বাপুকণৰ আমাৰ কলমৰ ধন্যবাদ সজাই পৰাই মানে সুন্দৰ এটা কাহিনী আমাৰ মাজত আৰু তাৰ লগতে আমাৰ ডিৰেক্টৰ ৰুবুল দত্ত মৰমৰ ভাইটি আৰু আপোনালোকে হয়তো চেনেলত
তাৰপিছত আপোনালোকৰ ৰাঘৱ আৰু এনেকুৱা ধৰণৰ প্ৰশিক্ষণ মানে চিৰিয়েল আমাৰ ৰেঙনিত গৈছে আগতে আৰু মোৰ বিশ্বাস তেওঁলোকলৈ যে তেওঁলোকেও এই কামটো নিজৰ বুলি খুব ধুনীয়াকৈ কৰিব। গতিকে আটাইলৈকে প্ৰথমবাৰ সেৱা আৰু কৃতজ্ঞতা থাকিলে আৰু বেছিকৈ থাকিলে দীঘলীয়া হৈ যাব। গতিকে মই সামৰণি মাৰিছোঁ। সকলো ভাল হওক। জয় বাপুকণৰ বিজয়। আৰু পাপৰি বাই কি ক'লে মই বেংগলী কিন্তু হালমজীয়া অসমীয়া জলবায়ু অসমীয়া জলবায়ু জন্ম গতিকে তাত নাই জলবায়ু য'ত ঠিক পাই আছে গতিকে তাৰে হ'ব লাগিব বিশেষ মই নকওঁ এইখিনি গতিকে মোৰ আজি বৰ্তমান এই অনুষ্ঠানটো কৰিছোঁ আমি ইয়াৰ পিছত আমি এতিয়া আমাৰ প্ৰথম পৰ্ব সমাপ্ত হৈ গ'ল আৰু এতিয়া শ্বুটিঙৰ বাবে সকলোৱে ব্যস্ত হৈ পৰিল মেকআপৰ কাৰণে। এফালে ৰাইজৰো ভিৰ, ডেকা বুঢ়া কণ কণ মাইনা তেওঁলোকে সকলোৱে আহিছে শ্বুটিং চাবলৈ। শ্বুটিংটো কেনেকৈ হয়, আজিলৈকে আমাৰ গহপুৰীয়া গাঁৱত বা শান্তিপুৰ বিষ্ণুপুৰত এনেকুৱা চিনেমা বা ৱেব ছিৰিজ কেতিয়াও শ্বুটিং হোৱা নাছিলে। তাৰ কাৰণে সকলোৱে আহি ভিৰ কৰিছেহি। এই চেগতে মণিবুৱে অকণ চাহ খাই লৈছে, কিয়নো গাঁৱলীয়া পৰিৱেশ বহুত ঠাণ্ডা পৰিছে। আমাৰ আকৌ ৰাতিপুৱা অকণ চাহ নাখালেই নহয়। এইফালে মৃণাল দাই জীৱনৰ প্ৰথমবাৰৰ বাবে মেকআপ লৈছে। অসুস্থ শৰীৰে মনত দুৰ্বাৰ হেঁপাহ লৈ গুৱাহাটীৰ পৰা ধেমাজি পাইছেহি। ভিডিঅ'টো বহুত দীঘলীয়া হোৱাৰ বাবে আমি পৰৱৰ্তী দৃশ্যবোৰ অন্য এটা ভিডিঅ'ত দেখুৱাই যাম। বাপুকণৰ বিলয়ী শুভমুক্তিৰ লগে লগে আপোনালোকে চাবৰ বাবে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ফেচবুক পেজটো ফ'ল' কৰিব। আমাৰ চেনেলটোৰ নাম DD চিনে প্ৰডাকশ্যন। ধন্যবাদ।